নমস্কাৰ, মই নীলোৎপল আৰু আদালে আপোনাক স্বাগতম। আজি আমি কথা পাতিম এইকেইদিন অতিকৈ চৰ্চিত মধ্য গুৱাহাটীৰ নিৰ্বাচনী যুঁজৰ বিষয়ে। তেতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মধ্য গুৱাহাটীৰ নিৰ্বাচনী যুঁজখনে এতিয়া নতুন মূৰ লোৱা দেখা গৈছে। এফালে ৭০ বছৰীয়া অভিজ্ঞ নেতা বিজয় গুপ্তা, যাৰ বিজয় নিশ্চিত কৰিবলৈ স্বয়ং গৃহমন্ত্ৰী অমৃত শ্বাহে নিৰ্বাচনৰ মজিয়াত ভৰি দিছে। আনফালে ২৭ বছৰীয়া উচ্চ শিক্ষিত অসমীয়া জীয়ৰী কুংকি চৌধুৰী, এফালে দিল্লীৰ আশীৰ্বাদ আৰু আনফালে সামাজিক মাধ্যম বা গুৱাহাটীত কঁপনি তোলা খিলঞ্জীয়াৰ স্বাভিমানৰ জোৱাৰ। নিৰ্বাচনত কাৰ ওজন বেছি কঠোৰ হ'ব জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। বিজয় গুপ্তাৰ বাবে এই নিৰ্বাচনী যুঁজ অগ্নি পৰীক্ষাৰ দৰে হৈ পৰিছে। অমৃত শ্বাহৰ দৰে VIP নেতাৰ আগমনে প্ৰমাণ কৰে যে বিজেপিৰ বাবে এই আসনখন কিমান গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় চৰকাৰৰ শক্তি আৰু দলীয় সংগঠন বিজয় গুপ্তাৰ বাবে এক ডাঙৰ অস্ত্ৰ। কিন্তু ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত এক বৃহৎ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকে স্ক্ৰীনত দেখা এই ফেচবুকৰ কমেণ্টসমূহলৈ মন কৰক। ইয়াত অমৃত শ্বাহৰ কথা নাই, কিন্তু ইয়াত আছে অসমীয়াৰ অস্তিত্বৰ কথা। এই স্ক্ৰীনশ্বটবোৰ চালে এটা কথা স্পষ্ট হৈ পৰে যে সচেতন অসমীয়া ৰাইজে এইবাৰ মুকলিকৈ আহ্বান জনাইছে যে এজন অনা অসমীয়াক ভোট দিয়াতকৈ এজন খিলঞ্জীয়া প্ৰতিনিধিক ভোট দিয়ক। এইখিনিতে কুংকি চৌধুৰীৰ জনপ্ৰিয়তা আকাশলংঘী হৈ পৰিছে। লণ্ডনত উচ্চ শিক্ষা লাভ কৰা এগৰাকী অসমীয়া জীয়ৰী হিচাপে কুংকি এতিয়া স্বাভিমানৰ প্ৰতীক হৈ পৰিছে। যি সময়ত বিজয় গুপ্তাই দিল্লীৰ শক্তিৰে নিজৰ দুৰ্গ ৰক্ষা কৰিব বিচাৰিছে, সেই সময়ত কুংকি চৌধুৰীয়ে গুৱাহাটীৰ গলিৰ পৰা ছ'চিয়েল মিডিয়ালৈকে খিলঞ্জীয়াৰ আৱেগক একগোট কৰিবলৈ সক্ষম হৈছে। ৰাইজৰ মাজত চলা এই ডিজিটেল যুদ্ধখনে নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব? অমৃত শ্বাহৰ প্ৰচাৰে বিজয় গুপ্তাক জিকাব পাৰিবনে? এইবাৰ মধ্য গুৱাহাটীৰ নিৰ্বাচনত ইতিহাস সলনি হ'ব নেকি? ৭০ বছৰীয়া বিজয় গুপ্তা নে ২৭ বছৰীয়া কুংকি চৌধুৰী? আপোনাৰ ধাৰণা কি? আপুনিও উচ্চ শিক্ষিত এগৰাকী খিলঞ্জীয়াক আপোনাৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে বিচৰে নেকি? আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি আড্ডাত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।